অসমৰ একাংশ সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিছোঁ যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সন্মানীয় উপসভাপতি তথা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ অধীনস্থ সংযুক্ত মুক্তি ফৌজ অসমৰ সেনাধ্যক্ষ মহাশয়ৰ প্ৰতিছবি ব্যৱহাৰ কৰি কোনো দুষ্ট চক্ৰই অসমত কেতবোৰ বিভ্ৰান্তিৰ অপপ্ৰচাৰ চলাই থকাৰ লগতে একাংশ সংবাদ মাধ্যমেও কোনো ধৰণৰ অনুসন্ধান নকৰি সেয়া পৰেশ অসম মহাশয়ৰে ফেচবুক একাউণ্ট বুলি বাতৰি প্ৰকাশ কৰাৰ আমি প্ৰত্যক্ষ কৰিছোঁ। সেয়েহে সমূহ অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সন্মানীয় উপসভাপতি পৰেশ অসম মহাশয়ৰ নামত কোনো ধৰণৰ ফেচবুক একাউণ্ট আৰু পেজ নাই। এয়া হয়তো আমাৰ শত্ৰুপক্ষ অথবা কোনো দুষ্কৃতিকাৰী তথা এক ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে তেনে ষড়যন্ত্ৰত ভৰি নিদিবলৈ আমি সমূহ স্বাধীনতাকামী ৰাইজলৈ গুহাৰি জনালোঁ। লগতে তেনে ষড়যন্ত্ৰকাৰীক এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিলোঁ। কেপ্টেইন দীপ অসম, প্ৰচাৰ বিভাগ, সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। জয় আই অসম।